নতুন বিল এতিয়ালৈকে আমি এখন নতুন বিল আহিব যিখন আমাৰ চেপ্টাৰ 12 আমি ইনক্লুড কৰিছিলোঁ সত্তৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যেটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলোঁ তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে সেই পৰামৰ্শখিনি ইনকৰ্পোৰেট কৰি আমাৰ ল্যান্ড ৰেভিনিউ ৰেগুলেশনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব যিখন বিলত এটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত তিনিটা প্ৰজন্মৰ মানুহ পুৰণা মানুহ নহলে মাটি কিনা বেচা কৰিব নোৱাৰিব সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে সেই সংশোধনী কেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰো তাৰ বাদে এইবাৰ এই মুহূৰ্তলৈকে নতুন বিলৰ কথা অহা নাই কিন্তু 4 তাৰিখে কেবিনেটত যদি কিবা আহে আমি জনাব পাৰিম